Patanjali Yoga Sutra, chapter 1, verse 11. Yate koise, Anubhut Bishaya Asampramosa Smriti. এইটো হ'ল লাষ্ট নম্বৰটো ভৃত্তিজ যোনটো 5 নম্বৰ ভৃত্তি ইয়াতে কৈছে অনুভূত বিষয়া অনুভূত মানে কি হ'ল অনুভূতি যোনটো আমি অনুভৱ কৰোঁ এক্সপেৰিয়েন্স অনুভূত বিষয়া বিষয় মানে এটা বস্তু অবজেক্ট এটা বিষয় আমি যেতিয়া অনুভৱ কৰোঁ তাক কৈছে আসামপ্ৰামোসা মানে পাৰ্চিয়েল ডিপ্ৰাইভেশ্যন মানে সেই বস্তুটো আমি ভাবিলে কেতিয়াবা ডিপ্ৰাইভড হৈ যাওঁ যোনটো অনুভৱটো ভাবিলে মই ডিপ্ৰাইভড হৈ যাওঁ সেই অনুভৱটো বা সেই অবজেক্টটোত সেইটো কৈছে স্মৃতি আৰু সেইটো বস্তুৱে হ'ল স্মৃতি যোনটো পাষ্টত হৈ গৈছে অলৰেডি এতিয়া এই স্মৃতিটো আমাৰ মেমৰিটো কিবা এটা বস্তুৰ এক্সপেৰিয়েন্স বা কিবা এটা অবজেক্টৰ বা কিবা এটা ফিলিংছৰ এক্সপেৰিয়েন্সটো কেনেকৈ ভৃত্তিজ হ'ব পাৰে কাৰণ কিবা এটা বস্তু মোৰ পাষ্ট মানে আগতে মই পালোঁ এবছৰ আগতে পালোঁ সেই এক্সপেৰিয়েন্সটো বহুত ভাল আছিলে এতিয়া কিয় মোৰ লগত হোৱা নাই তেতিয়া ইমান ভাল আছিলে সেই বস্তুটো মই যদি ভাবি পেলাই মই অভাৰ থিংকিং কৰোঁ বা সেইটো এটা মোৰ পেইনফুল এক্সপিৰিয়েঞ্চে হৈ যাব বা কাৰোবাৰ লাইফত কি হয় মোৰ লগত মা দেউতা আছিলে কাৰোবাৰ মা দেউতা মৰি গ'ল বা দেউতা মৰি গ'ল কিবা এটা হৈ গ'ল জব আছিলে মই জবলেছ হৈ গ'লোঁ মোৰ এইটো বস্তু নাছিলে এক্সিডেণ্ট হৈ গ'ল মোৰ বডিত এইটো এটা অপাৰেশ্যন হৈ গ'ল এইটো হ'ব নালাগিছিলে তো এইটো হৈ গ'ল এতিয়া হৈ যোৱাটো হৈ গ'ল ইট হেপেন ডিউ টু ছাম ৰিজন কিন্তু সেইটো কিয় মোৰ লগত হ'ল বেলেগৰ লগত কিয় নহ'ল মোৰ দেউতা ইমান সোনকালে ঢুকাই গ'ল সিহঁতৰ এতিয়ালৈকে আছে মোৰ এতিয়ালৈকে জব হোৱা নাই বাকী মোৰ ফ্ৰেণ্ডছ চব এষ্টাব্লিছড হৈ গৈছে এইবিলাক স্মৃতি বা কিছুমান দুখ লগা স্মৃতি মোৰ এটা ভাল পেট আছিলে মই বহুত ভাল পাইছিলোঁ মোৰ ডগটো ঢুকাই গ'ল এইটো এটা স্মৃতি সেই স্মৃতিটো মই যদি ৰিমেম্বাৰ কৰি থাকোঁ সেইটোৱে মোক অকল দুখ দিব আৰু মই সেই দুখটো লৈ পেলাই মই সুখ অনুভৱ কৰিব নোৱাৰোঁ গতিকে সেইটো এটা মনৰ বৃত্তিয়ে হৈ গ'ল তো পাষ্ট মেমৰিজবিলাক ৰিকল কৰি আমি যাতে দুখ কৰি নাথাকোঁ সেইকাৰণে আমাৰ মেমৰিটো ওপৰতো আমি মন কৰিব লাগে গতিকে কেনেকুৱা ধৰণৰ থিংকিংবিলাক মই মাইণ্ডত আনিম থট প্ৰচেছবিলাক কি হিচাপত মই চিলেক্টিভলি মই ভাবিম কথাবিলাক সেই বস্তুটো আমি কেনেকৈ মনত আনিব পাৰোঁ এইখিনিয়ে মহৰ্ষি পতঞ্জলীয়ে ভৃত্তিজৰ বিষয়ে কৈছে